নমস্কাৰ সকলোকে, আপোনালোকৰ বাৰু ভালনে? আহকচোন আজি কঁঠালৰ মুচিৰ তৰকাৰীখন মইনো কেনেকৈ বনালোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। বনাবতো সকলোৱে জানে, তথাপিতো সকলোৰে বনোৱাৰ ধৰণবিলাক বেলেগ বেলেগ। মইনো কেনেকৈ বনালোঁ তাকে আপোনালোককো দেখুৱাওঁ অলপ, তেতিয়াহ'লে বনাওঁ। এয়া প্ৰথমে কঁঠালৰ মুচিখিনি ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, বাকলি গুচোৱা নাই। তেনেকৈ বইল হ'ব দিম, এটা চিটি অহালৈকে অকণমান নিমখ দি দিছোঁ বইল কৰোঁতে। এতিয়া ৰঙালাও আৰু আলুখিনিও একেলগে দি দিছোঁ। এতিয়া এইখিনি বইল হৈ আমি বাকীখিনি কৰি লওঁ। বিলাহী, আদা, নহৰু, জলকীয়া এই গোটেইখিনি একেলগে আমি এটা পেষ্ট বনাই ল'ম। এতিয়া বইল কৰা কঁঠালখিনি ধুনীয়াকৈ বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটিলোঁ। আলু আৰু ৰঙালাওখিনি ঠিক একেধৰণে কাটিলে হয়। অকণমান তেলত সেইখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি হৈ গ'ল, এতিয়া ৰঙালাওখিনি দিছোঁ। ৰঙালাওখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি একেখিনি তেলতে শুকান জলকীয়া আৰু পিঁয়াজখিনি ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। ভাজি হৈ গ'ল, এতিয়া আমি বনাই থৈ দিয়া পেষ্টখিনি ইয়াতে দি দিম। কিন্তু আমি এতিয়া ভাজি ল'ম। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকত দেখিছে, ইয়াত সকলোখিনি মছলাই আছে। জিৰা, ধনিয়া, ৰেড চিলি, কাশ্মীৰী মিৰ্চ, হালধি পাউডাৰ, মিট মছলা, গৰম মছলা অকণমান দি দিছোঁ শেষত। এতিয়া ধুনীয়া মাংসৰ নিচিনা এটা টেষ্ট আহে, খাবলৈ বিৰাট ভাল লাগে জানেনে। এতিয়া মছলাটো ভাজি হৈ গ'ল। নিমখটো বেছি আপোনালোকে সোৱাদ অনুযায়ী দি দিব, মই ভিডিঅ'ত দেখুওৱা নহ'ল। হ'ল আমি ইয়াতে গোটেইখিনি দি দিম। কঁঠাল, আলু, ৰঙালাও একেলগে ভাজি ল'ম অকণমান। এইখিনি অকণমান ভাজি ল'ম। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এবাৰ বনাই খাবচোন, খুব ভাল লাগে। আপোনালোকে মাংস খাবলৈ পাহৰি যাব। যিহেতু বইল কৰি থোৱাই থাকে, বেছি সময় নালাগে বনাওঁতে, খুব সোনকালে হৈ যায়। ভাজি হৈ গ'ল, এতিয়া জোখমতে আমি পানী দি উতলাই আহিব দিম। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আমাৰ কঁঠালৰ মুচিও ধুনীয়াকৈ ৰেডি হৈ গ'ল। ওপৰত অলপ কেঁচা ধনিয়া ছটিয়াই দিছোঁ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আজিলৈ এৰিছোঁ।